নমস্কার। আজি এই চিতিলা টিএমসি দলর তৃণমূল কংগ্রেস দলর প্রাইমারি গঠন করার উদ্দেশ্যে আজির এই সভা অনুষ্ঠিত হয়েছে। এইটো সভাত বিপুল রাইজৰ সঁহাৰি আমি পাইছো টিএমসিৰ প্ৰতি। আমাৰ বাওকুংগুৰি সমষ্টিত উদাংশ্ৰী নাৰ্জাৰী মেমক সকলো জাতি জনগোষ্ঠীৰ ৰাইজে প্ৰাৰ্থিত্ব বাবে আশাবাদী। রাইজে বিচাৰিছে যে টিএমসি দলৰ বাওকুংগুৰি সমষ্টিত উদাংশ্ৰী বাইদেউ আমাৰ লাগে, কাৰণ উদাংশ্ৰী বাইদেউ সকলো জাতি জনগোষ্ঠীৰ হৈ কাম কৰা মানসিকতাৰে আগবঢ়া এজন উদ্যমী মহিলা। গতিকে সকলো জাতি জনগোষ্ঠীৰ ৰাইজে তেখেতক মানে টিএমসিৰ টিকেটৰ কাৰণে হয়তো তেখেতক আগবঢ়াই দিছে। তেখেতে এইবাৰ টিএমসি দলৰ পৰা আমাৰ এই বাওকুংগুৰি সমষ্টিত জিতিব বুলি আমি 100% আশাবাদী। এইটো সভাত আজি উপস্থিত আছে টিএমসি দলৰ কচুগাঁও সমষ্টিৰ প্ৰেচিডেণ্ট আছে আৰু অল আসাম টিএমসি দলৰ ভাইচ প্ৰেচিডেণ্ট আছে এইটো আজিৰ এই সভাত, আৰু লগতে আশাবাদী প্ৰাৰ্থী উদাংশ্ৰী বাইদেউ আছে এইটো আজিৰ সভাত। এইটো মই এতিয়া মানে জানা নাই কিমানটা সিট দিব। এইটো আমি কেন্দ্ৰীয় ষ্টেট নেতৃত্বৰ লগত বহিলেহে আমি কথাখিনি আমি শুনিব পাৰিম কিমানটা সিটত খেলিব। জোৰদাৰ চলিলেও চলি আছে জোৰদাৰ, কিন্তু জোৰদাৰ চলিলেও ৰাইজে এইবাৰ বুজি পাইছে যে বিপিএফ দলে যেহেতু ইলেকশনত জিতাৰ লগে লগে মাইনৰিটি ৰাইজৰ লগত প্ৰবঞ্চনা কৰিলে। কাৰণ তেখেতে কৈছিলে যে আমি জিতাৰ পিছত আমি যেতিয়া চৰকাৰ কৰিব পাৰো, আমাৰ মেজৰিটি সিট পালে আমি বিজেপিৰ লগত আমি এলায়েন্স নহওঁ। কিন্তু দেখা গ'ল যে মাইনৰিটি ৰাইজে 80% ভোট দি পেলাই আজি বিপিএফ দলক জয়যুক্ত কৰাই দিলে। কিন্তু বিপিএফ দলে আজি 21টা লাগে চৰকাৰ কৰোতে, কিন্তু 28টা সিট পোৱাৰ পিছতো মুছলমান মাইনৰিটি সকলক প্ৰবঞ্চনা কৰি পেলাই বিজেপিৰ লগত এলায়েন্স কৰিলে। গতিকে যিমানে ঢাক ঢোল নাবাজক কিয় এইবাৰ বিপিএফৰ বিৰোধী মাইনৰিটি ৰাইজে স্থিতি গ্ৰহণ কৰিব, এইটো 100%।